নমস্কাৰ সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো আৰু আজি হল ষষ্ঠী আৰু মই ওলাইছো আমাৰ কেম্পৰ মানুহে ঘৰলে ডেন্সৰ ৰিহাৰ্সেল কৰিবলৈ আৰু সপ্তমী দিনাখন আমি নাচিম বুলি ভাবিছো আৰু আপোনালোকে আমাৰ কেম্পৰ পূজাত কি হয় কি নহয় সকলো চাই থাকিব আৰু সকলো দেখাবলৈ চেষ্টা কৰিম ইয়া হৈছে সপ্তমী পূজা আৰু আমি ইয়া ৰাতিলৈ নাচিছো আজি হল অষ্টমী আৰু এই অষ্টমী আৰতি চলি আছে আমাৰ দেৱী ভাগ দেখিবলৈ বহুতেই সুন্দৰ লাগিছে ৰাতিলৈ যেটো সংগীতানুষ্ঠান আছে আৰু এই সংগীতানুষ্ঠানৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছো আজি যেহেতু নৱমী আৰু আমি আজিও নৱমীলৈ পূজালৈ যাওঁ এয়া মই ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ আৰু লগত দুমন আৰু দেৱু ওলাইছে আমি কালি যে ফাংচনত নাচিছিলোঁ আৰু তাকে দেখি আমাৰ দুমনে আজি দিনতে ফাংচনত নাচে এয়া চাওকচোন কি গাইছে সিহে জানে আৰু আমি আহিছোঁ খাৰুপেট পূজা চাবলৈ মানুহখিনিয়ে কিমান খাৰুপেটিয়াত আমি কেইবাটাও পূজা মণ্ডপ চালোঁ আৰু বিশেষকৈ চন্দ্ৰযান বনাইছিলে আৰু এইটো
এতিয়া চাই থকা পূজা মণ্ডপটো বহুতেই ভাল আৰু এই ডেকোৰেশ্যন বহুত সুন্দৰকৈ কৰিছে আৰু গণেশৰ মূৰ্তি ৰাখিছে সন্মুখত আৰু বহুত ভাল লাগিলে আৰু পূজা বুলি বহুতেই এনজয় কৰিলোঁ। এয়া দেৱী মাক বিসৰ্জন দিবৰ বাবে গাড়ীত উঠাবলৈ আনিছে। গাড়ীত উঠোৱাৰ পাছত আমাৰ কেম্পৰ চাৰিওফালে যিহেতু প্ৰদক্ষিণ কৰে, এয়া বাইদেউসকলৰ সৈতে ময়ো নাচিছোঁ, পূৰা এনজয় কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ। আজিলৈ আহোঁ, বাই বাই।